Hey guys, কি খবৰ ভালনে সকলো আশা কৰো সকলো ভালে আছে আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে চিকেন পকৰা যদি আপুনি মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে নকৰিবা দুষ্ট নকৰিবা বলক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই মাংসখিনি সৰু সৰু পিচ কৰি কাটি লৈছো এতিয়া মই এখিনি মেৰিনেশনৰ কাৰণে অলপ মিঠা তেল দি লৈছো নিমখ সোৱাদ অনুসৰি হালধি কাশ্মীৰী মিৰ্চ আধা চামুচ জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ জালুক অলপ red chili powder आधा चामच मैदा 2 চামুচ কৰ্ণফ্লৰো দিব পাৰে আপোনালোকে আদা নহৰু পেষ্ট আধা চামুচ এখিনি মই এতিয়া ভালদৰে মিহলি কৰি লম এতিয়া ইয়াত মই দিম ভিনেগাৰ আধা চামুচ এখিনি পুনৰ ভালদৰে মিহলি কৰি 15-20 মিনিটৰ কাৰণে ৰাখি দিম এতিয়া এখন কেৰাহী লৈছো তাত তেল দিছো তেল গৰম হোৱাত মাংস পিচবোৰ দি দিছো যেহেতু মাংসৰ পিচবোৰ সৰু সৰু ইয়াত ভালে কেইডোখৰ ধৰিছে মাংস কেইটুকুৰা মই এলুটি কৰি ভালদৰে সিজিবলৈ দিম অলপ সময় সিজাব লাগিব এয়া ৰঙচুৱা হ'ল এখিনি মই এতিয়া নমাই থম পুনৰ যিখিনি বাকি আছিল সেইখিনিও মই তেলত দি দিছো এইখিনিও মই ভালদৰে ইলুটি কৰি সিজাই লৈছো অলপ সময় সিজিবৰ কাৰণে এৰি দিছো পকৰাখিনি ভালদৰে সিজাত মই নমাই ৰাখিলো এয়া মোৰ চিকেন পকৰা ৰেডি হৈ গ'ল